जमदुवार बियाबनि सिङाव थानाय बनगाव गामिनि रायजो राजाफोरखौ मिटिं खोनासंनो लेंहरनानै गोसो गैयाब्लाबो बिपिएफ दोलोआव जयनिं जाहोनायनि गोख्रों अजद। थांनाय सनिबार सानखालि अदेबानि मैया जमदुवार बियाबनि सिङाव थानाय बनगाव गामियाव उइलियाम नार्जारिनि दैदेननायाव बिपिएफ दोलोनि मोनसे मेल जादोंमोन। बे मेलाव रायजो राजाफोरखौ मेल खोनासंनो लेंहरनानै गोसो गैयाब्लाबो बिपिएफ दोलोनि माफ्लार गानहोनानै जयनिं जाहोनायनि गोख्रों अजद लाबोदों गामिनि रायजो राजाफ्रा। बे बाथ्राखौ लानानै दिनै गामिनि रायजो राजाफ्रा सिगां समाव बिजेपि दोलोआव दङमोन, बे दोलोआवनो थागोन आरो बिपिएफ दोलोनि बेबायदि गोसो गैयाब्लाबो जयनिं खालामनायखौ लानानै दुखु मोननानै बेबायदि फोरमायो। नमस्कार, मोर श्री सुपल सोरेन। गाँवखনৰ নাম বনগাঁও। যোৱাকালি কি হৈছিল? যোৱাকালি মানে বিপিএফৰ মিটিংটো আছিলে, এইটো আমাৰ বনগাঁৱতে, বনগাঁও গুজৰাট। পিছত আমালোকেতো জানা নাছিলোঁ জইনিং প্ৰগ্ৰাম হ'ব বুলি। পিছত জইনিংটো যোৱাকালি কৰিছে। এতিয়া হয়, আমালোকে জইনিং কৰিছিলোঁ, কৰাটো কিন্তু আমালোকে জানা নাছিলোঁ জইনিং হ'ব বুলি। এতিয়া আমি আগতো বিজেপিত আছিলোঁ আৰু মই লগতে গাঁৱৰ হয় আৰু মেম্বাৰ হয় বিজেপিৰ। এতিয়া মই এতিয়া মোৰ পাৰ্টিত থাকিম বিজেপিত, আৰু বিজেপিত কাম কৰি থাকিম। কিমানজন গৈছিল আপোনালোক? আমাৰ জইনিংটো হৈছিল 45। কোনে মাতিছিল আপোনালোকক? আমালোকে বিপিএফ দলটো মাতিছিল। কি কৈ মাতিছিল আপোনালোকক? মিটিং হ'ব বুলি। তাৰপিছত আপোনালোকে গ'ল? হয়। তাৰপিছত কি হ'ল? পিছত মিটিংটো হৈছে, পিছত জইনিং প্ৰগ্ৰামটো আৰম্ভ কৰিলে। কোন কোন উপস্থিত আছিল বিপিএফ? উপস্থিত আছিল আমাৰ উইলিয়াম নাৰ্জাৰী ছাৰ, তেখেতে আৰু তাৰ মোৰ নাম শ্ৰী দূৰবীন কিস্কু। গাঁৱৰ নাম বনগাঁও। যোৱাকালি কি হৈছিল? যোৱাকালি মানে মিটিং ছিল আর কি, তারপরে বিপিএফ দলের মিটিং ছিল। একটু মানে আমরাও জানি না আর কি কিসের জন্য মিটিং। তারপর ডেকে নিয়ে গেছে, তারপর ওখানে যে বিপ্লব দলের কিংবা ছিল আর কি, মানে জয়নিং প্রোগ্রাম। তারপরে আমাকে তো জানা না ছিল, তার কারণে গৈ পেলাই কৈছে আৰু কি মিটিং মানে জয়নিং প্ৰগ্ৰাম হ'ব। কিন্তু এওঁলোকত এনেকুৱা কথাটো মোৰ মনত ভাবিলোঁ আৰু কি এইটোতো ভাল কথা নহয় আৰু। তারপর মিটিং অলপমান শুনি পেলাই আহিলোঁ আৰু। কিমানজন গৈছিল আপুনি? মোটামুটি 45 গৈছিলোঁ। আপোনালোকে ইচ্ছা হৈ জইনিং হোৱা? মোৰ ইচ্ছা মতে আমাৰ গাঁৱত মানে আগৰ পৰা, এতিয়া নহয়, আগৰ পৰা বিজেপিৰ দলৰ চবেই বিজেপি সকলো মানে চবেই বিজেপি দল, আৰু এতিয়া বিজেপিটো থাকিম আৰু বেলেগত নাযাওঁ। আমালোকৰ বিজেপি মোটামুটি পালোঁ, ঘৰ পালোঁ, আৰু আমাৰ সুবিধা এতিয়া মানে ল'ৰা ঝগৰা শেষ হ'ল, এইটোৱেই সুবিধা পালোঁ আৰু শান্তি হৈছে, এইটোৱেই পালোঁ। আৰু চাওক জলঞ্চল সুবিধাও পালোঁ,